কবিতাৰ শিৰোনাম তোমাৰ আহ্বান। কথা ফুলমাই দত্ত, আবৃত্তি ফুলমাই দত্ত। তোমাৰ আহ্বান। তুমি যে আহিছিলা সেইদিনা, যিদিনা বতাহ ধুমুহা বৰষুণৰ লগতে মেঘৰ গাজনি যি গুলুম গালাম শব্দ সেমেকিছিল কাপোৰবোৰ। তেতিয়াই মই লক্ষ্য কৰিছিলোঁ তোমাৰ সেই পিঠিৰ বেগটোলৈ। মোৰ মনত কেৱল প্ৰশ্ন উদয় হৈছিল, কোন তুমি? তথাপিও মোৰ তোমাক আপোন মানুহ যেন লাগিছিল। মই তোমাৰ চকুজুৰিলৈ পুনৰ আচৰিতভাৱে চাইছিলোঁ। চকুৰ তিৰবিৰণি মোৰ কিবা ভাল লাগিছিল। ভাল লাগিছিল মোৰ তুমি কথাৰ লহৰে লহৰে মৰা মিচিকীয়া হাঁহিটো। মোৰ তোমাৰ প্ৰতি এক বিশাল আপোনতাৰ ভাৱ জাগি উঠিছিল। কিন্তু নাজানো কিয়, সঁচাকৈ তোমাৰ চকুৰ চাৱনি, কথা কোৱা ভংগীমা আৰু মিচিকীয়া হাঁহিৰে মোৰ মন মুহি পেলাইছিলা। তুমি যেতিয়া হঠাৎ গুচি গৈছিলা আমাৰ সৰু প্ৰজাটোৰ পৰা, তেতিয়া পদূলি মূৰৰ দুবৰি বনবোৰ মৰহি গৈছিল তোমাৰ স্মৰণত। তুমি যোৱা আলিবাটটোলৈ একেথৰে চাই ৰৈছিলোঁ নীৰৱতাৰে। মই ভাবিছিলোঁ তুমি মোলৈ এবাৰ ঘূৰি চাবা, কিন্তু তোমাৰ পৰা কোনো সঁহাৰি নাপালোঁ। তেতিয়া মোৰ বুকুৰ মাজত জ্বলি উঠিছিল একুৰা অবুজন জীয়াজোল। কিন্তু তুমি জানো বিশ্বাস কৰিবা, তুমি গুচি যোৱা পিছৰে পৰা মোৰ আনন্দত উঠলি থকা মনটো নীৰৱতাৰে ভৰি পৰিল। বুকুৰ মাজত ফুলি থকা ৰঙা গোলাপৰ পাহিবিলাক মৰহি গ'ল তোমাৰ স্মৰণত। তোমাৰ শূন্যতাত চেঁচা পৰি গ'ল বুকু। দুখেৰে ভৰি পৰিল হিয়া, তোমাৰ বাহিৰে যে মোৰ জীৱনেই ব্যৰ্থ। তুমি পুনৰ ঘূৰি অহাৰ আশাৰে বাট চাই ৰ'ল মোৰ কোমল হৃদয়। এবুকু অবুজ বেদনালৈ আশাৰে বাট চাই ৰওঁ মই তুমি যোৱা আলিবাটটোলৈ চাই। তুমি আহিবানে উভতি? মই বিচাৰো তোমাৰ আহ্বান। মই বিচাৰো তুমি মোৰ কাষলৈ পুনৰ ঘূৰি আহি মোৰ বুকুৰ মাজত মৰহি যোৱা ৰঙা গোলাপৰ পাহিবিলাক সতেজ কৰি তোলা। তুমি আহা, মোৰ গভীৰ হৃদয়ে বিচাৰে তোমাৰ আহ্বান।